অসমৰ গ্ৰাম্য পৰ্যটকৰ বাবে ভাল খবৰ। বিশ্বনাথ ঘাটক পৰ্যটন মন্ত্ৰালয়ে 2023 চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত কৰিলে। 31খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 791খন আবেদনৰ মাজৰ পৰা নিৰ্বাচিত হৈছে বিশ্বনাথ ঘাট। ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 27খনকৈ দেৱালৰে সমৃদ্ধ বিশ্বনাথ ঘাটৰ সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক। উমাইতুমনি নদীদ্বীপ আৰু বৰালি শিলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে পৰ্যটকসকলে। বিশেষকৈ হাত নাওৱে ব্ৰহ্মপুত্ৰ নদীৰ ৰোমাঞ্চকৰ যাত্ৰা বহুতৰে প্ৰিয়। বনভোজৰ বতৰত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বনভোজ দলেৰে ভৰি পৰে বিশ্বনাথ ঘাট। 27খন দেৱালৰ মাজৰ এখন দেৱালৰ 6 মাহে থাকে পানীৰ তলত। ব্ৰিটিছৰ দিনৰে পৰা জাহাজ ঘাট হিচাপে পৰিচিত এই বিশ্বনাথ ঘাট। অঞ্চলটোৰ অধিকাংশ লোকে নদীত মাছ মাৰি কৰি আহিছে জীৱন নিৰ্বাহ। বছৰি কেইবা লাখ পৰ্যটকৰ সমাগম ঘটে বিশ্বনাথ ঘাটত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে আহে বিশ্বনাথ ঘাটলৈ। জলপথেৰে বিদেশী পৰ্যটক সকলো আহে বিশ্বনাথ ঘাটলৈ। আনহাতে বিশ্বনাথ ঘাটক দেশৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটক গাঁও হিচাপে ঘোষণা কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। বিহু মাৰি আনন্দ ফূৰ্তি কৰে স্থানীয় ৰাইজে। প্ৰকৃতিয়ে আপোনাৰ ভাৰতবৰ্ষ মন্ত্ৰালয় যি আমাৰ অসম চৰকাৰৰ মন্ত্ৰালয় মিলি আমাৰ এই বিশ্বনাথ ঘাট গুপ্তকাশী আজি পৰ্যটক নগৰী হিচাপে স্বীকৃতি প্ৰাপ্ত দিলে। সেই হিচাপে আমি জনপ্ৰতিনিধি হিচাপে আমি গৌৰৱান্বিত হৈছোঁ আৰু সমূহ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি আমাৰ যাতে এই পিছপৰা অঞ্চলটি আগতকৈ উন্নত মানদণ্ডৰ হয় সেয়ে মই তেখেতলোকৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু বিশ্বনাথ ঘাট বাসিন্দা হিচাপেও মই গৌৰৱান্বিত যাতে এই কামসমূহ সুচাৰুৰূপে কৰি যাতে ভাৰত চৰকাৰে পৰ্যটক নগৰী হিচাপে গঢ় দি আমাৰ দূৰণিবতীয়া যিসকল ৰাইজ আহে বা প্ৰতিনিধিসকল আহে যাতে চাই ভাল পায় সেইবাবে মই তেখেতলোকক অনুৰোধ জনাই মোৰ মন্তব্য সামৰণি মাৰিছোঁ। আচলতে এটা ভাল খবৰ বুলি ক'লে অসমৰ কাৰণে, কাৰণ 31খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰায় 791খন গাঁৱে এপ্লিকেশ্যন কৰিছিলে। তাৰ ভিতৰত বিশ্বনাথ ঘাট অসমৰ বিশ্বনাথ জিলাৰ নদীৰ কাষৰ এখন গাঁৱে আচলতে ভাৰতবৰ্ষৰ ভিতৰতে আজি শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে সন্মান লাভ কৰিছে। অনুভৱ কি এইখন গাঁৱৰ বাসিন্দা হিচাপে? মই প্ৰথমতে ভাৰত চৰকাৰৰ মন্ত্ৰালয় পৰ্যটন বিভাগক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুৱাই এটা টুইট দেখিলোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতিপুৱাই বিশ্বনাথ ঘাটক টুৰিজিম ভিলেজ হিচাপে ঘোষণা কৰা টুইটটো আমি দেখা পালোঁ। সঁচাকৈ বিশ্বনাথবাসী হিচাপে উল্লাসিত হৈছোঁ, সঁচাকৈ আনন্দৰ মুহূৰ্ত। আৰু মই প্ৰথমতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে বিশ্বনাথ ঘাটক টুৰিজিম হিচাপে আগৰ পৰা আমি বিভিন্ন সময়ত কৈ আহিছিলোঁ, বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰিছিলোঁ। ইয়াত যথেষ্ট সমল আছে, এই সমলখিনি তেতিয়াৰ পৰাই আছিলে, কাৰণ বিভিন্ন সময়ত আমি গম পাওঁ ইয়াত ৰজা মহাৰাজা ব্ৰিটিছে ইয়াত শাসন কৰি যোৱাৰ সময়ত বিভিন্ন দেৱালয় গঠন কৰিছিলে, বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে, গুপ্তকাশীৰ বাবে ইয়াতে খ্যাত। ইয়াত বিভিন্ন পৰ্যটন আহে, বিভিন্ন সময়ত ইয়াত আহিলৈ তেওঁলোকে মনোৰম কৰে বা বিভিন্ন ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰে। আৰু তাৰ লগে লগে আমি আজি সঁচাকৈ আনন্দিত। আমি বিশ্বনাথ ঘাটী প্ৰতিজন ব্যক্তি হিচাপে ময়ো সঁচাকৈ বহুত আনন্দিত হৈছোঁ। ভাৰত চৰকাৰে যি আমাক টুৰিজিম ভিলেজ হিচাপে ঘোষণা কৰি আমাৰ বিশ্বনাথক উন্নতি হকে আকৌ আগুৱাই নিব বুলি আশা ৰাখিছোঁ। আৰু আমি সকলোকে ধন্যবাদ বিশ্বনাথবাসী ৰাইজৰ হৈ আমি ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিলেজ হিচাপে ঘোষণা কৰিলে শ্ৰেষ্ঠ পৰ্যটন ভিলেজ, কিন্তু কৰণীয়াটো বহুত আছে। এতিয়াও ইয়াততো বহুত কাম বাকী আছে এতিয়া অঞ্চলটোৰ উন্নয়নৰ বাবে। নিশ্চয় আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাৰ বিশ্বনাথ ঘাট বহুত পিছপৰা এটা অঞ্চল। ইয়াতে যিসকল ৰাইজ আছে, বিশেষকৈ মাছমৰীয়া ৰাইজ আছে, নদীক কেন্দ্ৰ কৰি জীৱিকা নিৰ্বাহ কৰে। এই নদীখনক কেন্দ্ৰ কৰি জীৱিকা নিৰ্বাহ কৰা ৰাইজে বৰ্তমান মাছ মাৰি খাবলৈ পোৱা নাই। এই ৰাইজসকলৰ প্ৰথম কথাটো ভাবিব লাগিব, পৰ্যটন কৰাৰ লগে লগে এই ৰাইজখিনি কেনেকৈ থাকিব বা কেনেধৰণে ইয়াত বসবাস কৰিব, কেনেধৰণে তেওঁলোকে অনাগত দিনত জীৱিকা নিৰ্বাহ কৰিব, এই ক্ষেত্ৰত পদক্ষেপ প্ৰথম ল'ব লাগিব। তাৰ লগে লগে বিশ্বনাথ ঘাটৰ যিটো ব্ৰহ্মপুত্ৰ কাষৰ মাথাউৰি, এই মাথাউৰিটো বিভিন্ন সময়ত ইয়াত গৰাখহনীয়াৰ ক্ষেত্ৰত পৰি বিভিন্ন অঞ্চলৰ মাটি গৈছে আৰু দেৱালয় প্ৰায় যাওঁ অৱস্থা হৈছে। 27খনকৈ দেৱালয়ৰ সমৃদ্ধ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এখন ঠাই। 27খনকৈ দেৱালয় ইতিমধ্যে কৈছোঁ গুপ্তকাশী, সেইকাৰণে আৰু এখন দেৱালয় থকা হয় এখনো কাশী হ'লহেঁতেন। এই আধ্যাত্মিক এটা চৰিত্ৰ আছে ইয়াতে, সেইকাৰণে আধ্যাত্মিক এই চৰিত্ৰটো চাবলৈ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহে, বনভোজ খাবলৈ ইয়াত ৰাইজ আহে। আৰু আমি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু শেহতীয়াভাৱে ভাৰত চৰকাৰে যি
টুৰিজিম ভিলেজ হিচাপে ঘোষণা কৰিছে, এইটোক আমি সঁচাকৈ আদৰণি জনাইছোঁ আৰু ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বনাথৰ পৰা তাৰ্জে ৰিজাউল ৰিপৰ্টাৰ ৰেগনেণ্ট নিউজ।